আত্মসমৰ্পণ সাময়িকভাৱে আত্মসমৰ্পণ কৰিবলৈ গৈ আছে একে সময়তে আপোনালোকে কেইজনে আত্মসমৰ্পণ কৰিব সেই সময়ত এইটো একেবাৰে স্পষ্টকৈ ক'ব নোৱাৰোঁ সেইটো আত্মসমৰ্পণ বুলি ক'লে আমিতো তেনেকৈ আগত অন্যায়লি বা ইলিগেলি এক্টিভিটিছটো কৰা নাই ন গতিকে এইটো আত্মসমৰ্পণ বুলি ক'লে এইটো আমাৰ অসুবিধা হ'ব আমি জাষ্ট আলোচনাহে কৰিছোঁ আত্মসমৰ্পণটো কেতিয়া কি কৰে সেইটো গভৰ্ণমেণ্টৰ কথা আমাৰ মাজত এনেকৈ থকাটোৱে আমি বিচাৰিছোঁ আমাৰ জাতিটো ডিচিপ্লিন হোৱাটোৱে বিচাৰিছোঁ অসমত থাকি অসমৰ বা গোটেই বিশ্বৰ দৰবাৰত জিলিকি থকাটো আমি বিচাৰিছোঁ হয় জাতিক যিহেতু আপোনালোকৰ ত্ৰিপাক্ষিক বৈঠক হৈছে বুলি কৈছে দিল্লীত সেই বৈঠকৰ অন্তিম সময় কেতিয়া আছে কেতিয়ালৈকে আপোনালোকৰ সেই বৈঠকৰ যি চুক্তি হৈছে সেই চুক্তিৰ সেইটো আমি গৈছোঁ তাতে চাৰ্টাৰ অফ ডিমাণ্ড দিছোঁ মেমৰেণ্ডাম দিছোঁ তাৰ পাছত কি হৈছে কি হোৱা নাই সেইটো গভৰ্ণমেণ্টেহে জানে 28ত আমি মিটিঙত বহিম মিটিঙৰ বহাৰ পিছতে আমি স্পষ্ট কৰিম আপোনালোকক নিশ্চয় মাতি অৱগত কৰিম কি হৈছে কি হোৱা নাই কিন্তু আমাৰ ডিমাণ্ডটো হ'ল নৰ্থ ইষ্টৰ বা গোটেই শান্তিপ্ৰিয় জাতি হিচাপে শান্তিৰে জীয়াই থাকিব বিচাৰোঁ ইয়াক অশান্তি কৰাটো আমি কোনোদিনাই বিচৰা নাই যিহেতু 28 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ ইয়াত এই ফিল্ডতে মিটিং হ'ব এইটো নহয় বেলেগ জেগাত হ'ব বেলেগ জেগাত মিটিং হ'ব ইয়াৰ পৰা হয়তো 10 কিলোমিটাৰ 12 কিলোমিটাৰ ডিষ্টেঞ্চতো হ'ব ছেপ্টেম্বৰ নে অক্টোবৰ ৰিচেণ্ট গভৰ্ণমেণ্টৰ কোনোবা মানুহ থাকিব নেকি তাত সেইটো 28 তাৰিখে আমি গম পাম 28 তাৰিখে গম পাব যদি আপোনালোকৰ দাবীবোৰ চৰকাৰে মানি নলয় তেতিয়াহ'লে পুনৰ আপোনালোকে আমি গভৰ্ণমেণ্টৰ লগত আলোচনা কৰিম মিচিঙৰ পিতৃ সংগঠন আছে বানেকাবাং আছে শক্তিশালী সংগঠন TMPK আছে মিমাকাবাং আছে MMK আছে তেখেতলোকৰ লগত আলোচনা কৰিম তেখেতসকলে পিতৃ হিচাপে যিবোৰ আদেশ দিয়ে সেইটোকে আমি পালন কৰিম ইয়াত পুনৰ অস্ত্ৰ ধৰিব লাগে নে নালাগে সেইটো ডিচাইড কৰিব সমাজে ডিচাইড কৰিব যদি সমাজে ডিচাইড কৰে আমাৰ প্ৰাপ্য অধিকাৰক পাবলৈ যদি অস্ত্ৰ ধৰিবই লাগে তেতিয়াহ'লে প্ৰত্যেকজন এলডিচিএমে মৰি গ'লেও অস্ত্ৰ ধৰিবলৈ সাজু